এতিয়া ঠাণ্ডা দিনত বহুত মানুহ কনফিউজনত আছে, বহুতে কুৱেশ্যন কৰিছে যে ইমান ঠাণ্ডা পৰিছে, শিশুৰ ক্ষেত্ৰত আমি হিটাৰ ইউজ কৰিম নে নাই? কাৰণ ছ'চিয়েল মিডিয়াত আমি এনেকুৱা কিছুমান ভিডিঅ' পাইছোঁ য'ত আমাৰ ভয় লাগিছে আচলতে হিটাৰ ইউজ কৰিবলৈ, আনহাতে হিটাৰ ইউজ নকৰাৰ ফলত শিশুৰ কিছুমান আমাৰ বেমাৰ বাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে। এনে ক্ষেত্ৰত মোৰ মতামত বিচৰা হৈছে, প্ৰায় আমি মেছেজ এনেকুৱা পাই আছোঁ। তো এই ক্ষেত্ৰত আপোনাৰ প্ৰথম কথা যে ভয় খাব লগা ইয়াত আপোনাৰ একো নাই। হিটাৰ ইউজ কৰাৰ ফলত ৰুমটোৰ সামান্য পৰিমাণে অক্সিজেন কমি যোৱাৰ যদি চান্স থাকে, যদি আপোনাৰ ৰুমটো কিছু পৰিমাণে সৰু হয়, তেন্তে যদি আপুনি বন্ধ কোঠালীত ৰুম এটা হিটাৰ ইউজ কৰিছে, তেন্তে কি কৰিব, আপোনাৰ খিৰিকীখন অলপমান খুলি ৰাখিব, নাইবা যদি খিৰিকীত ভেণ্টিলেটৰৰ ব্যৱস্থা আছে, ভেণ্টিলেটৰটো সামান্য পৰিমাণে আপুনি অন ৰাখিব। দ্বিতীয় কথা, মইশ্চাৰ অৰ্থাৎ হিউমিডিটি কিছু পৰিমাণে যিহেতু কমি যোৱাৰ চান্স থাকে, গতিকে আপুনি কি কৰিব পাৰে, শিশুটিক আগতেই মইশ্চাৰাইজাৰ ফ্ৰিকুৱেণ্টলি আপুনি ইউজ কৰি থাকিব পাৰে। লগতে এটা বলত অলপ পানী আনি ৰুমটোত ৰাখি দিব, তেন্তে সেই মইশ্চাৰাইজ কিন্তু মেইনটেইন হ'ব। তৃতীয় কথা, আপুনি হিটাৰটো এটা ছেফ ডিষ্টেঞ্চত ৰাখিব, সেয়া আপুনি নিশ্চয় নিজে সাৱধান হ'ব পাৰিব। চতুৰ্থ কথা, আপুনি লক্ষ্য কৰিব এটা হিটাৰ কণ্টিনিউৱাছলি 1.5 বা 2 ঘণ্টালৈকে আপুনি ইউজ নকৰিব। যদি 1.5 বা 2 ঘণ্টাতকৈ বেছি ইউজ কৰিব লগা হৈছে, তেন্তে আপুনি দুটা হিটাৰ ইউজ কৰিব পাৰে, এটা অফ কৰাৰ পিছত আনটো অন কৰিব পাৰিব। গতিকে হিটাৰ ইউজক লৈ আপোনালোকে ভয় খাবলগীয়া নাই। ইয়াৰ পিছতো যদি আপোনাৰ কিবা কুৱেশ্যন থাকে কমেণ্টত জনাব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্ততঃ সৰু সৰু ল'ৰা ছোৱালী থকা, নৱজাত শিশু থকা মাতৃৰ কাৰণে এই ভিডিঅ'টো নিশ্চয় সহায় হ'ব। ধন্যবাদ।